Hello, hi, welcome to my YouTube channel. আজি মই ক'ত আহিছোঁ দেখিছেনে আপোনালোকে দেখিয়ে চাগে গম পাইছে ৰহা মহাবিদ্যালয় আহিছোঁ আৰু লৈ আহিছোঁ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক মানে আজি মাতিছে আজি এখনি সভা পাতিছে তাকে আমি এতিয়া আহিছোঁ মোৰ লগৰ কেইজনীমানো আহিছে এয়া হাই বহুত মন কলেজত আহি মনটো কিবা এটা ভাল লাগি গৈছে ভাল লাগিছে আমি এতিয়া কলেজত সোমাবলৈ লৈছোঁ এয়া আমি এতিয়া কলেজত সোমাম আৰু বাকীখিনি আপোনালোকক দেখাই আছোঁ সকলোৱে চাই থাকিব আমাৰ ৰহা মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয় এয়া বন্তি প্ৰজ্বলন কৰিছে আৰু এয়া সকলো প্ৰাক্তন ছাত্ৰ ছাত্ৰী উপস্থিত আছে অলপকৈ সকলোখিনি দেখাই যাম আপোনালোক সকলোৱে চাই থাকক এয়া নতুন দুগৰাকী বাইদেউ আমাৰ ডিপাৰ্টমেণ্টত আহিছে লগ পাই বহুত ভাল লাগে এয়া বৰগীত পৰিৱেশন হৈ আছে ইমান সুন্দৰকৈ গাইছে সকলোৱে অলপ শুনকচোন এতিয়া সম্বৰ্ধনা অনুষ্ঠান আৰম্ভ হৈছে এয়া আমাৰ অধ্যক্ষ মহোদয় আৰু এয়া হৈছে মৰমৰ ৰাজশ্ৰী বাইদেউ আৰু এয়া হৈছে মৰমৰ মনিকা বাইদেউ আৰু এতিয়া প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ পৰিচয় পৰ্ব চলি আছে সকলোৰে ভিডিঅ' ইয়াত দিয়া নাই অলপ হ'লেও স্মৃতিবিলাক ৰাখি থৈছোঁ আৰু ভিডিঅ'টো সকলোৱে চাই থাকিব এতিয়া সভা ভংগ হৈছে আমি অলপ ওলাই আহিছোঁ আমাৰ মহাবিদ্যালয়খন আপোনালোককো দেখাবলৈ চেষ্টা কৰিছোঁ বলকচোন আমাৰ মহাবিদ্যালয়খনৰ চৌহদটো দেখাওঁ কেনেকুৱা ইমান সুন্দৰ পৰিৱেশ আমাৰ লগতে আপোনালোক সকলোৱেও চাওক ৰহা মহাবিদ্যালয়খন সঁচাকৈ বহুত বেছি ধুনীয়া কৰিছে একদম ক'ব নোৱাৰোঁ আৰু ভাষাৰে বুজাব নোৱাৰোঁ বহুত ভাল লাগিছে আজি বিদ্যালয়লৈ আহি আৰু এইকেইজনী মোৰ বেষ্ট ফ্ৰেণ্ড হয় আগত গৈ আছে আৰু বাওঁ ছাইডৰ একদম প্ৰথমৰজনী আমাৰ ভণ্টি হয় বাৰু আমাৰ লগত আজি একেলগে আমি আমাৰ ডিপাৰ্টমেণ্টত আছিলে বোলে অসমীয়া বিভাগৰ আৰু এইফালে সোঁ ছাইডে দেখিছেনে সোঁ ছাইডৰ ৰুমকেইটা এইটো ছাইডে আছিলে হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ আছিলে আমি পঢ়ি থাকোঁতে ভাল লাগিছেনে বাৰু আমাৰ বিদ্যালয় এখন ইমান ধুনীয়া চাওকচোন আমি এইখন বিদ্যালয়ৰ পৰাই BA পাছ কৰিছোঁ আৰু এইটো ছাইডে একদম চিধা আছিলে সেইফালে কেণ্টিনখন এতিয়া পকাকৈ বনাই আছে আৰু এই সোঁ ছাইডৰ ৰুমকেইটা দেখিছেনে সোঁ ছাইডে আমি BA পাছ কৰ্ছৰ ক্লাছকেইটা কৰিছিলোঁ একদম বহুত ভাল লাগিছিলে আৰু দেই তাত ক্লাছ কৰি একদম সুন্দৰ পৰিৱেশ বাওঁ ছাইডে এইফালে দেখিছেনে খটখটি আছে সেইটো ছাইডে উঠি গৈ লাইব্ৰেৰী আছে আমি তাৰ পৰাই কিতাপ পঢ়িছিলোঁ আৰু এই সোঁফালে দেখিছেনে খটখটি আছে সেইটো ছাইডে উঠি গৈ পেলাই জিঅ'গ্ৰাফী আৰু এডুকেশ্যনৰ ডিপাৰ্টমেণ্ট আছে একদম বহুত ভাল লাগে আমাৰ কলেজখন এইখিনিতে আমাৰ ক্লাছৰুমটো আছিলে বলকচোন আমাৰ ক্লাছৰুমটো ইমান বছৰৰ মূৰত আহিছোঁ কেনেকুৱানো চাওঁ ৱাও ইমান ধুনীয়া আমি আগতে পঢ়োঁতে এনেকুৱা নাছিলেই ৱাও বহুত ধুনীয়া কৰিলে দেই বহুত ভাল লাগিছে এইটো আমাৰ ক্লাছ আছিলে আগতে আমি BA পঢ়ি থাকোঁতে এইকেইজনী মোৰ লগৰ ইমান দিনৰ মূৰত আহিছিলোঁ আমি আগতে পঢ়ি থাকোঁতে এনেকুৱা টেবুল নাছিলেই চাওকচোন ইমান ধুনীয়া টেবুল বহুত দিনৰ মূৰত আহিছোঁ বহুত ভাল লাগিছে ন এইজনী মোৰ 5ত একদম ক্লাছ 5ৰ পৰা বেষ্ট ফ্ৰেণ্ড আমি দুজনী একেলগে পঢ়া
ইমান ধুনীয়া কৰিলে আগতকৈ বহুত সুন্দৰ কৰিলে দেই বহুত ধুনীয়া পৰিৱেশ একদম বহুত ভাল লাগিছে আহি বহুত 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 সুখী আজি আহিবলৈ পাই বহুত সুখী অনুভৱ কৰিছোঁ এতিয়া আমাৰ অসমীয়া বিভাগৰ মেমহঁত থকা ৰুমটোলৈ গৈ আছোঁ ব'ল এইটো ডিপাৰ্টমেণ্ট আমাৰ অসমীয়া ডিপাৰ্টমেণ্ট ইমান ধুনীয়াকৈ সজাই থৈছে বা আহি বহুত ভাল লাগিছে দেই ইছৰাম সকলোৰে আমাৰ এইজনী মই এইজনী তাৰ আগতে পিছতে মই আগত মই সেইখন এখন নহয় ইয়াতে আমাৰ অসমীয়া বিভাগৰ ছাৰ বাইদেউসকল বহি থাকে এয়া আগতকৈ মানে বহুত ধুনীয়া কৰিছে আমি আগতে থাকোঁতে ইমান মানে আছিলে হ'লেও আৰু এতিয়া বহুত বেছি পৰিৱৰ্তন হৈছে চাওকচোন ইমান ধুনীয়া আমাৰ অসমীয়া বিভাগৰ ৰুমটো এয়া ফটোবিলাক ডাঙৰ মানুহৰ ফটোবিলাকো থৈ দিছে আৰু আমাৰ লগতে সোঁ চাইডে আমাৰ ফটোখিনি দেখি বহুত ভাল লাগিছে ইমান ধুনীয়া কৰিছে ন তাকেহে বহুত ভাল লাগিছে বহুত দিনৰ মূৰত আহিলোঁ ভাল লাগিছে ন যদি মোৰটোতো এটা মাৰি দিবচোন ভিডিঅ' কৰি আছে অঁ ভিডিঅ' কৰি আছে তোমালোকে যেনে একেলগে যোৱাচোন ফটো এটা আছোন বনাইছে চা এতিয়া যে ওলাই গৈছে ল'ৰাটো যে ধুতি পিন্ধি এইটো বস্তু বনাইছে এই থাপনাটো বহুত ধুনীয়া লাগিছে এতিয়া আমি সকলোৰে লগত অলপ ফটো উঠিছোঁ তাৰপিছত আমি খাই বৈ ঘৰলৈ যাম আৰু সকলোবোৰ ফটো দেখুওৱা নাই আৰু ফটো উঠি হৈ গ'ল আমি সকলোৱে এতিয়া একেলগে খাবলৈ লৈছোঁ ইমান ভাল লাগিছে চাওকচোন গোটেইখিনি একেলগে আছোঁ আমি এতিয়া খাই বৈ ওলাই আহিলোঁ এতিয়া ঘৰত যাবলৈ ওলাইছোঁ কলেজখনত মূৰত আহি আজি যাবই মন যোৱা নাই একদম কলেজখন চাওকচোন ইমান ধুনীয়া দেখিছেনে একদম যাবলৈ একদম মন যোৱা নাই আৰু আমাৰ ওলাইছোঁ আৰু এতিয়া এতিয়া তথাপিতো মন যোৱা নাই আমাৰ দিনত এইবিলাক নহ'লেই আমাৰ দিনত মানে আছিলে উন্নত হ'লেও আৰু এতিয়া বহুত বেছি উন্নত কৰি দিছে এতিয়া আমি ঘৰ যাওঁ আৰু কেনেকুৱা লাগিলে ভাল লাগিল বহুত ভাল লাগিল মনত থাকিবলগীয়া দিন মানে সঁচাকৈ আজিৰ দিনটো একদম মনত থাকিবলগীয়া দিন আৰু বহুত স্মৃতি ৰোমন্থন কৰি আছোঁ আজি বেমাৰী গাই বহুত হ'লেও আহি পেলাই মানে আগৰ স্মৃতিবিলাক মানে কেনেকৈ আছিলোঁ আমি কেনেকৈ পঢ়িছিলোঁ এইবিলাক আমি মনত পেলাই আৰু গোটেইকেইজনীয়ে ফটো উঠিলোঁ ৰিলচ বনালোঁ ফটো উঠিলোঁ এতিয়া ঘৰ যাওঁ এইখনে আৰু আমি বিয়ে পঢ়া কলেজ আৰু আপোনালোকক গোটেইখিনি দেখালোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কি কৰিব আৰু আজিলৈ বাই বাই এটা দি বাই